ये जो 6 कम्युनिटीज़ है उनको शेड्यूल ट्राइब स्टेटस इसलिए नहीं मिल सकता है क्योंकि 1947 में जब आसाम का एक्सक्लूडेड और पार्शियली एक्सक्लूडेड एरियाज थे उन पे जो बर्दोलोई कमेटी का जो रिपोर्ट था उन उस टाइम पे कहा था कि आदिवासी जो लोग हैं आसाम में शेड्यूल ट्राइब स्टेटस नहीं दिया सकता है। इसलिए 1950 में जब कॉन्स्टिट्यूशन शेड्यूल ट्राइब्स ऑर्डर आया ये 6 कम्युनिटीज़ थे नहीं। और दूसरा ये है कि 1965 में जब लोकुर कमेटी का रिपोर्ट आया था वहाँ पे भी स्पेसिफिकली मेंशन किया कि इनको शेड्यूल ट्राइब स्टेटस नहीं मिल सकता है। और अभी तक असम सरकार का पोजीशन ये रहा कि ये लोग शेड्यूल कास्ट का अंदर अदर बैकवर्ड क्लासेस में हैं। तो 1993 में जो असम का जो असम इंस्टीट्यूट फॉर रिसर्च फॉर शेड्यूल ट्राइब्स एंड शेड्यूल कास्ट है उन्होंने रिसर्च करने के बाद पाया है कि ये 6 कम्युनिटीज़ आधा बैकवर्ड कास्ट है तो कास्ट सिस्टम में आते हैं। तो अगर कास्ट सिस्टम में आते हैं तो सेम इंस्टीट्यूट उनको दोबारा शेड्यूल ट्राइब बना नहीं सकते हैं। तो इसलिए जो भी रिकमेंडेशन असम गवर्नमेंट ने दिया है वो कॉन्स्टिट्यूशनली और जो प्रोसेस है जिसमें शेड्यूल ट्राइब्स कम्युनिटी को आइडेंटिफाई किया जाता है वो बुनियादी दौर पे नहीं है। तो इसलिए हमारा जो कंक्लूजन है जो प्रैक्टिस है जो लॉ है और पुराना कमेटी का जो फाइंडिंग्स है उस बेसिस पे इनको शेड्यूल ट्राइब स्टेटस नहीं दिया सकता है। CC2 জেনারেল সেক্রেটারি আদিত্য খাকলাৰী ৰাভা জনসাহিত্য পৰিষদৰ যি মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাকে ধৰি কিছুমান এই বিশেষজ্ঞ সমিতিৰ সদস্যই কিছুমান আভুৱা ভৰা কথাৰে বিসংগতিমূলক তথ্যপাতিৰে আফাপূৰ্ণ তথ্যপাতিৰে অসমৰ ৰাজ্যক অসম চৰকাৰ ভাৰত চৰকাৰক যে তেওঁলোকে বাৰে বাৰে বিপথে পৰিচালিত কৰি আহিছে বা আছে তেওঁলোকৰ কথা বতৰাই যোৱাকালি কোৱা কিছুমান কথা বতৰাই তাকে প্ৰমাণ কৰিছে। তেওঁলোকে কোচ ৰাজবংশীকে ধৰি অন্য 5 জনগোষ্ঠীৰ জনজাতিকৰণত যে বাৰে বাৰে তেওঁলোকে পাতৰ কাইট হিচাপে তেওঁলোকে থিয় হৈ আছে বা আজিলৈকে যে জনজাতিকৰণৰ আমি মৰ্যাদা লাভ কৰা নাই এই সকল ব্যক্তিয়ে যে প্ৰধান বাধা হিচাপে থিয় হৈ আছে এয়া কিন্তু বৰ্তমান সময়ত জলজল পটপট হৈ পৰিছে। এই পৰামৰ্শদাতা সমিতিখনৰ এগৰাকী সদস্য তেখেতৰ মই নাম নাজানো এই সদস্যগৰাকীয়ে কিছুমান বিসংগতিমূলক তথ্যপাতি কথা বতৰা কোৱা আমি লক্ষ্য কৰিছো। তেখেতে কৈছে যে 6 জনগোষ্ঠী যেহেতু আদাৰ বেকৱাৰ্ড ক্লাছ হিচাপে এসসিৰ ভিতৰত আছে গতিকে তেওঁলোকক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব নালাগে বা তেওঁলোকে কেতিয়াও এই মৰ্যাদা লাভ কৰিব নোৱাৰে বুলি তেওঁলোকে সদম্ভে কোৱা আমি দেখিবলৈ পাইছো। এতিয়া মই সেইগৰাকী ব্যক্তিক প্ৰশ্ন কৰিব খুজিছো যে যেতিয়া 2022 চনত যেতিয়া উত্তৰ প্ৰদেশৰ গণ কমিটিক যেতিয়া এসসিৰ পৰা ডাইৰেক্ট এসটিৰ মৰ্যাদা দিয়া হ'ল তেতিয়া আপুনি ক'ত আছিলে? তেতিয়া আপোনাৰ ট্ৰাইবেল সংঘ বা আপোনালোকৰ নিচিনা তেতিয়া সদস্যবোৰ বা পৰামৰ্শদাতা সমিতি তেতিয়া ক'ত গ'ল? যেতিয়া তামাৰিয়াক যেতিয়া এসসিৰ পৰা ডাইৰেক্ট এসটিৰ মৰ্যাদা দিয়া হ'ল তেতিয়া আপোনালোকে ক'ত গ'ল? যেতিয়া ঝাৰখণ্ডৰ ভক্তাক যেতিয়া এসসিৰ পৰা এসটিৰ মৰ্যাদা দিয়া হ'ল তেতিয়া আপোনালোক ক'ত শুই আছিলে? আৰু আপোনালোকে যে বাৰে বাৰে লোকুৰ কমিশনৰ কথা কৈ আছে বিভিন্ন কমিশনৰ কথা কৈ আছে যে হেক মই এটা স্পষ্টভাৱে আপোনালোকক ক'ব খুজিছো যে আপুনি স্পষ্টভাৱে ক'ব লাগে যে অসম চৰকাৰৰ দ্বাৰা গঠিত ভাৰত চৰকাৰৰ দ্বাৰা গঠিত কোনখন কমিশনৰ ৰিপৰ্টত কোৱা আছে যে কোচ ৰাজবংশী জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব নালাগে বা তেওঁলোকৰ ক্ৰাইটেৰিয়া নিমিলে বুলি কোনখন কমিশনৰ ৰিপৰ্টত উল্লেখ আছে আপুনি স্পষ্টভাৱে ৰাইজক জনাব লাগে। কেৱল বাৰে বাৰে আপুনি আপোনালোকৰ নিচিনা ব্যক্তিয়ে আভুৱা পৰা কথাৰে ৰাজ্যক বিপথে পৰিচালিত কৰি নহ'ব চৰকাৰক বিপথে পৰিচালিত কৰিলে কিন্তু নহ'ব। আৰু আপোনালোকে যে বাৰে বাৰে কৈ থাকে যে লোকুৰ কমিশনত অমুক আছে তমুক আছে আৰু বিভিন্ন কমিশনৰ কথা যে আপোনালোকৰ নিচিনা ব্যক্তি যে কৈ থাকে লোকুৰ কমিশনত এটা কথা উল্লেখ আছে আৰু সেইটো কথা মই আপোনাক এবাৰ কৈ দিছো। The commissioner has suggested in his report for 1957-58 that if the ultimate goal of classless and casteless society is to be attained, the list of scheduled castes and scheduled tribes and even of other backward classes will have to be reduced from year to year.
and replaced in due course by a list based on the criteria of income cum merit. এতিয়া আপোনালোকে আজি ইমান বছৰে জনজাতিকৰণৰ মৰ্যাদা লাভ কৰিলে আপুনি এবাৰ কৈ দিয়কচোন আপোনালোকে প্ৰায় 70-80 বছৰে আপোনালোকে জনজাতিকৰণৰ মৰ্যাদা লাভ কৰিলে আৰু কিছুমান 60 বছৰ কিছুমানে 50 বছৰ কিন্তু এতিয়া আপোনালোকে বেকৱাৰ্ড হৈ আছে বুলি আপোনালোকে কৈ থাকে কিন্তু আমিতো দেখা নাই আপোনালোকে যে বেকৱাৰ্ড হৈ আছে বা এতিয়াও যে আপোনালোকে সেই জনজাতিৰ যে বৈশিষ্ট্য থাকিব লাগে আপোনালোকৰ গাত আছে বুলিতো আমাৰ পৰিলক্ষিত হোৱা নাই গতিকে আমি এতিয়া চৰকাৰক দাবী জনাইছো যে আপোনালোকৰ যি এসটি ষ্টেটাছ হেতু বৰ্তমান সময়ত ৰিভিউ হ'ব লাগে আৰু এই যে আমি ৰিভিউ বৰ্তমান সময়ত দাবী কৰি আছো এয়া কিন্তু আপোনালোকে আমাক কৰিবলৈ বাধ্য কৰাইছে আপোনালোকে বাৰে বাৰে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা কৰি থাকিব আৰু আমি নিশ্চয় বহি থাকিম এয়া কেতিয়া হ'ব নোৱাৰে আৰু আমি এতিয়া চৰকাৰক দাবী জনাইছো যে আপোনালোকৰো ৰিভিউ হ'ব লাগে